নমস্কাৰ বন্ধুসকল, আজিকালি হোৱাটছএপ সকলোৱে ব্যৱহাৰ কৰে। হোৱাটছএপত এনেকুৱা এটা ফিচাৰ আছে যিটোৰ জৰিয়তে আপুনি আপোনাৰ বন্ধু বান্ধৱীসকললৈ চেণ্ড কৰা মেছেজটো যদি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে আপুনি ডিলিট কৰিব পাৰে। সেই ডিলিট কৰা মেছেজটো আপোনাৰ বন্ধু বান্ধৱীসকলে পুনৰ চাব নোৱাৰে। কিন্তু আজি মই আপোনালোকক দেখাম কেনেকৈ আপুনি ডিলিট কৰা মেছেজটো আপোনাৰ বন্ধু বান্ধৱীসকলে পুনৰ চাব পাৰিব। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আপুনি যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটি ক্লিক কৰিব যাতে মোৰ ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে চাব পাৰে। ধন্যবাদ। এতিয়া মই মোৰ লগৰজনক হাই বুলি মেছেজ এটা দিছোঁ। এইটো আপুনি দেখিছে, এইটো মেছেজটো চেণ্ড হ'ল। ইয়াত আছে এইটো হাই বুলি। যদি আপুনি এই মেছেজটো ইয়াৰ পৰা ডিলিট ফৰ এভৰিৱান কৰি দিয়ে তেতিয়াহ'লে ইয়াত আপুনি দেখিব ইউ ডিলিটেড দিছ মেছেজ, আৰু ইয়াত আপুনি দেখিছে দিছ মেছেজ ৱাজ ডিলিটেড আহিছে। এই দিছ মেছেজ ৱাজ ডিলিটেড, এই মেছেজটো ডিলিট হৈ যোৱাৰ পাছত আপুনিতো এই মেছেজটো কি দিছিলে পঢ়িব নোৱাৰে বা চাব নোৱাৰে। কি দিছিলে, কি লিখি পঠাইছিলে আপোনাৰ ফ্ৰেণ্ডজনে, সেই মেছেজটো আপুনি পঢ়িব পাৰিব। কেনেকৈ পাৰিব সেইটো মই আপোনাক দেখাইছোঁ। আপুনি ইয়াৰ বাবে প্ৰথমতে যাব লাগিব প্লে' ষ্ট'ৰত। প্লে' ষ্ট'ৰৰ চাৰ্চ বাৰত গৈ পিনি আপুনি ন'টিছ এপটো আপুনি চাৰ্চ কৰিব লাগিব। ইয়াত এইটো আহি গ'ল। মই ইনষ্টল কৰা আছে কাৰণে অ'পেন বুলি দেখাইছে। আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। এইটো অ'পেন কৰাৰ পিছত এইবিলাক এলাউ কৰি ল'ব। এইটো নেক্সট কৰিব, এইটো এলাউ কৰি ল'ব। তাৰপিছত আপুনি বেক কৰিব, এইটো এলাউ কৰি দিব। এনেকুৱা এটা ইণ্টাৰফেচ আপোনাৰ আগত দেখিবলৈ পাব। এইটো নেক্সট কৰি দিব, আকৌ বেক কৰিব। তাৰপিছত আপুনি ইয়াত দেখিব পাইছে এইটো হোৱাটছএপ আছে। ইয়াত অল গ'লে মানে এইটো হোৱাটছএপ আছে, এইটো ন'টিছ এপ আছে। ইয়াত ন'টিফিকেশ্যনবোৰ দেখুওৱা হয়। মই যদি ইয়াত আকৌ ইয়াত মই মোৰ ফোনৰ পৰা ফ্ৰেণ্ডজনৰ ফোনলৈ হাই বুলি মেছেজ এটা চেণ্ড কৰোঁ। আপোনালোকে দেখিছে এইটো মেছেজটো চেণ্ড হৈছে। ইয়াত আপোনালোকে চাব পাৰিব এই মেছেজটো ইয়াত আহিছে। এই মেছেজটো মই আপোনালোকক হোৱাটছএপত দেখাইছোঁ। এইটো হাই বুলি আছে, ইয়াতো আছে। এই মেছেজটো যদি মই ইয়াৰ পৰা ডিলিট ফৰ এভৰিৱান কৈ দিওঁ, ইয়াৰ পৰা মেছেজটো গুচি গ'ল আৰু লগতে ইয়াৰ পৰা মেছেজটোও গুচি গ'ল। কিন্তু এই মেছেজটো আপুনি এতিয়া দেখি নাই পোৱা, কি ইয়াত দিছিলে আপুনি পঢ়িব পৰা নাই। কিন্তু এই এপটোৰ যোগেদি আপুনি ইয়াত গম পাব আপোনাক এইটো হাই বুলি মেছেজটো দিছিলে। এনেকৈ আপুনি ডিলিট হোৱা হোৱাটছএপৰ মেছেজবোৰ চাব পাৰিব। ধন্যবাদ।